হাই এভৰিৱান, লভিতাছ ব্লগৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে মই লভিতাই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ পনীৰৰ এটি অতি সহজ ৰেচিপি। অতি কম সময়ত আৰু অতি কম খৰচতেই বনাব পৰা এই সোৱাদ ভৰা পনীৰৰ ব্যঞ্জনবিধৰ নাম হৈছে পনীৰ ভুৰ্জি। পনীৰ ভুৰ্জি বনাবলৈ আমাক বহুত কম সময় লগতে বহুত কম বস্তুৰ প্ৰয়োজন হয়। এতিয়া আহিছোঁ প্ৰয়োজনীয় সামগ্ৰীলৈ। পনীৰ ভুৰ্জি বনাবলৈ মই লৈছোঁ পনীৰ 200 গ্ৰাম, বিলাহী দুটা মই সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ দুটা মই সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়াও কাটি লৈছোঁ দুটা, আদা নহৰু থেতেলি লৈছোঁ, ডাঙৰ চামুচেৰে 2 চামুচ দৈ মই পানী নিগৰাই ফেটি লৈছোঁ, ঘি লৈছোঁ ডাঙৰ 1 চামুচ, নিমখ সোৱাদ অনুসৰি, হালধি সৰু চামুচেৰে 1 চামুচ আৰু ৰেড মিৰ্চ মছলা 1 চামুচ। পনীৰখিনি এতিয়া মই হাতেৰে মোহাৰি স্মেছ কৰি ল'ম। এয়া চাওক, এনেকৈ ভাঙি ল'ব পনীৰখিনি হাতেৰে ভঙাটো নিতান্তই প্ৰয়োজনীয়। হাতেৰে ভাঙিলেহে ইয়াৰ আচল সোৱাদটো আহিব। এয়া চাওক, এনেকুৱা কৰি ল'ব। এতিয়া মই কেৰাহী এখন গৰমাই তাত ঘিখিনি দি দিছোঁ। আপোনালোকে ঘিৰ সলনি বাটাৰ বা ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু পনীৰ আৰু ঘিৰ কম্বিনেশ্যনটো এটা বহুত ধুনীয়া সোৱাদ আনে ব্যঞ্জনবিধলৈ। এতিয়া মই ঘিখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। ইয়াত দি দিছোঁ মই কাটি লোৱা জলকীয়া আৰু পিঁয়াজখিনি। আপোনালোকে যদি বেছি জ্বলা খাই ভাল পায় তেনেহ'লে বেছিকৈ জ্বলা ব্যৱহাৰ কৰিব পাৰিব। এনেকুৱা ব্যঞ্জনত বেছিকৈ জ্বলা খায়ো ভাল লাগে। এয়া চাওক, এইখিনি মই ভালকৈ ভাজি লৈছোঁ। এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ মই, আকৌ লৰাই দিছোঁ মই। গেছ আপোনালোকে মধ্যমীয়াকৈ ৰাখিব, কাৰণ এইখিনি সিজিব লাগিব, কিন্তু জ্বলিব নালাগিব। জ্বলি গ'লে ইয়াৰ টেষ্টটো বহুতেই বেয়া হৈ যাব। এতিয়া দি দিছোঁ মই কাটি লোৱা বিলাহীখিনি, আকৌ লৰাই দিছোঁ। এয়া চাওক, মই লৰাইছোঁ। এইখিনি অলপ সময় ভাজি মই এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। হালধি দিছোঁ সৰু চামুচেৰে 1 চামুচ। পনীৰ কমকৈ ল'লে হালধি কমকৈ দিব। এইখিনি আকৌ লৰাই এতিয়া মই ৰেড মিৰ্চ মছলা অৰ্থাৎ ৰঙা জলকীয়া গুড়িখিনি দি দিছোঁ। আকৌ লৰাই দিছোঁ মই হেতাখনেৰে। এতিয়া মই যিখিনি পনীৰ হাতেৰে মোহাৰি গুড়ি কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। এয়া চাওক, মই এইখিনি দি দিছোঁ। আকৌ লৰাইছোঁ মই হেতাখনেৰে। আপোনালোকে ভাতৰ লগত বা ৰুটিৰ লগত যিহৰ লগতে এইটো খায়, তেতিয়া আপোনালোকে কিন্তু একেবাৰে শেষত বনাব, ভাত সাজিবৰ সময়ত বনাব। গৰমে গৰমে খাই এই ব্যঞ্জনবিধ বেছি ভাল লাগে। এইটো কিন্তু আপোনালোকে ভাজি ভাজি কৰকৰীয়া কৰি নেপেলাব। অলপমান ভিজা ভিজা ভাৱটো থাকিলেহে এই ব্যঞ্জনবিধৰ সোৱাদটো বেছি ভাল লগা হ'ব। ভাজি কৰকৰীয়া কৰিলে কিন্তু ইয়াৰ সোৱাদটো আপোনালোকে ইয়াৰ যিটো আচল সোৱাদ সেই সোৱাদটো নাপাব। এয়া চাওক, মই কম জুইতেই ভাজিছোঁ, সেইকাৰণে এইখিনি কৰকৰীয়া হৈ যোৱা নাই। এতিয়া একেবাৰে শেষত দৈখিনি, যিখিনি দৈ মই ফেটি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। এইটোৱে কিন্তু ভিজা ভিজা ভাৱটো আৰু ধুনীয়াকৈ আনিব, লগতে ইয়াৰ সোৱাদো বঢ়াব। এইখিনি ৰেডি হৈ গৈছে। ইয়াত বেলেগ একো মা মছলাৰ প্ৰয়োজন নাই। এয়া চাওক, ধুনীয়া হৈছে। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। আপোনাৰ ফেমিলিয়েও খাই খুব ভাল পাব। বনাওক আৰু আপোনালোকে মোৰ কমেণ্ট বক্সত জনাওক কেনেকুৱা লাগিছে। এয়া চাওক, মই প্লেটিং কৰিছোঁ। অকণমান সজাই পৰাই দিলে
খাবলৈ ভাল লাগে। বেলেগ একো সজোৱা নাই, প্লেট এখনত দি দিছোঁ মই। এয়া চাওক, ৰেডি হৈ গৈছে পনীৰ ভুৰ্জি। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।